हेलो बंधुসকল কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোকৰ সকলোৰে খবৰ ভাল স্বাগতম জনাইছো মোৰ ইউটিউবৰ অন্যটি ভিডিঅলৈ এই যে জেগালৈ যাব ওলাইছো কলে গৈছো আপোনালোকক এতিয়া নকওঁ সো ভিডিঅটো চাই থাকক শেষলৈকে যোনে যোনে মোৰ চেনেলটো প্ৰথমতে আছে তেওঁ সকলে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব এয়া আমি গৈ আছো আগত বাৰু ভন্টি মানে খুৰা ছোৱালী হয় টিউচন ল'বলৈ আহিছিলে মোৰ ওচৰত এয়া বৰষুণো দিছে টিপ টিপকৈ আমাৰ ৰাস্তা গতি চাওক ইমানে বোকা মানে ইয়াত কঠীয়া তুলি কঠীয়া ৰুব পাৰি এনেকুৱা অৱস্থা হৈ আছে চেণ্ডেল পিন্ধি আহিব পৰা মানে আহিব নোৱাৰি আৰু এয়া বাই হাতত চেণ্ডেল লৈ গৈ আছে আমি যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ তেতিয়া মানে বৰষুণ নাছিলে ৰাস্তাত আহিছোঁ ছাতি আনিবলৈ পাহৰি থাকিলোঁ আহি থাকোঁতে বৰষুণে পালে তিতি তিতি আহি আছোঁ আৰু ঘৰো নাই আমাৰ মানে তিনিআলিৰ ওচৰতে ঘৰ আমাৰ মানে এতিয়া ঘৰ চৰবিলাক ইমানকৈ নাই সেইকাৰণে তিতি তিতি আহিব লগা হৈছে কাৰো ঘৰত মানে সোমাবলৈ ঘৰো নাই আমাৰ ইয়াত এয়া আমি গৈ আছোঁ এইটো তিনিআলি মানে এতিয়া আবেলি হৈছে ন সেইকাৰণে চো মানে ইমানকৈ ভালকৈ আপোনালোকে ধৰিব পৰা নাই চাগে দেখিছে নাই মানে ইয়াত চব খেতি পথাৰ মানে ইয়াত ঘৰ বুলিবলৈ এইখিনিত নায়েই কিন্তু আগলৈ আছে অলপমান এইখিনি ইমানকৈ ঘৰ নাই আমাৰ গাড়ী যোৱা ৰাস্তা আছে কিন্তু সেইফালে আমাৰ দূৰ হোৱাৰ কাৰণে আমি পথাৰ ৰাস্তা দিয়ে আহিছোঁ মানে এইফালে গাড়ী মটৰ গাড়ী চাইকেল তাইকেল যাব পাৰি আৰু ইমানকৈ ডাঙৰ গাড়ী যোৱাকৈ মানে ৰাস্তা ডাঙৰ নহয় আমাৰ ইয়াত অলপ দিনৰ আগতে মানে বানপানী আহিছিল বানপানী আহোঁতে ইয়াত চব খেতি চাব পৰা আপোনালোকে খেতি চব মানে মৰি থাকিলে এইফালে এজোপা আম আপোনালোকে দেখিছে চাগে এই আমজোপা খাবলৈ বৰ সোৱাদ লাগে যেতিয়া আম লাগে ন তেতিয়া আমি মনে মনে আমি ইয়াত পাৰিবলৈ আহোঁ কাৰণ গৃহস্থ দেখিলে আমাক দৌৰাব যে আমি আহি এতিয়া পাওঁ হৈছোঁহি এয়া বাগান চাওক আমাৰ এইফালে বহুত বাগান আছে দেখিছে নাই চবফালে বাগানে বাগান আমি আহি পাই গ'লোহি এয়া চাওক চাৰিওফালে বাগানে বাগান গোটেইফালে সেউজীয়াই সেউজীয়া কি ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকেই চাওক মানে আমি আজি আহিছোঁ বৌহঁতৰ ঘৰলৈ মানে বৰমাহঁতৰ ঘৰলৈ আহি অথনিয়ে পালোহি কিন্তু ভিডিঅ'টো বনাব নোৱাৰিলোঁ আলহী আছিলে আলহীৰ লগত কথা পাতিলোঁ মানে সেনেকৈ গুচি গ'ল ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ আমি এতিয়া বহি আছোঁ এয়া বেটি হাই দি দিয়া তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম আকাংক্ষা শ্ৰীমতী আকাংক্ষা বৰুৱা এতিয়া 7:30 বাজিলে বৈ ভাত বনাব লৈছে আৰু বাই আলুবিলাক চব্জি কাটি দিছে আৰু তাৰপিছত বৰমাই তামোল খাব লৈছে বৰ্তাই মানে গাহৰি মাংস বনাবলৈ বাহিৰত চৌকা পাতিছে এয়া বৌয়ে ভাত বনাই আছে তাৰপিছত এয়া বা চব্জি কাটি আছে বৰ্তাই আচাৰত জলকীয়া দি আছে আমাৰ ভাত খাবলৈ হৈ গ'ল মানে বায়ে গাহৰি মাংস নাখায় সেইকাৰণে এয়া গাহৰি মাংস ডিম দাইল তাৰপিছত চৰাইবিন আলু ভাজি আমাৰ বৰ্তমান ভাত খাই হ'লেই আমি এতিয়া শুবলৈ ল'লোঁ মোৰ চেনেল যোনে যোনে প্ৰথম চাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গুড নাইট বাই বাই